নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আজি হৈছে দীপাৱলী, সকলোলৈকে দীপাৱলীৰ শুভেচ্ছা থাকিল। আৰু মই এতিয়া যাব লৈছোঁ নামঘৰলৈ। নামঘৰত আজি ভাগৱত সামৰণি আছে, তো এইটো দেৱালী বুলি ভিডিঅ' নহয় আৰু এতিয়া মই নামঘৰলৈ যাব ওলাইছোঁ। আগতে ধুতি চুটি পিন্ধি লৈছোঁ আৰু এতিয়া ওলাই আছোঁ যাবলৈ। তো এতিয়া মই নামঘৰলৈ গৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব লাষ্টৰলৈকে। আৰু নামঘৰত কি হয় সকলো দেখাই থাকিম। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই এতিয়া যাবলৈ গৈ আছোঁ আৰু এতিয়া বৰষুণ দি আছে। ইয়াৰ পৰা আমাৰ ঘৰত অলপ লাইট চাইট লগাই দিছোঁ আৰু চাওক এই চক অলপ লাইট লগাই দিছোঁ আৰু দীপাৱলী বুলি। তো ভিডিঅ'টো চাই থাকক আৰু এতিয়া নেক্সট ডে হয়। আৰু কালি ভিডিঅ' বনোৱা নহ'ল আৰু যিহেতু বহুত ৰাতি হৈ গ'ল আৰু বৰষুণ দিলে, কাৰেণ্টটো গ'লগৈ। তো এতিয়া আমি আহিছোঁ ঠাকুৰবাৰী। এয়া দিনতে আমি চাইছোঁহি আৰু কালী পূজা। তো ঠাকুৰবাৰী বহুত ধুনীয়াকৈ সজাইছে, ওপৰত গোটেই কাগজৰ নাও বনাই ওলমাই দিছে আৰু পুনৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টোলৈ। আৰু এতিয়া গধূলি হ'ল আৰু যোৱাকালি ভিডিঅ' বনোৱা নহ'ল আৰু যিহেতু বৰষুণো দিলে। আৰু এতিয়া অলপ বৰষুণ এৰিলে আৰু এইফালে অলপ লাইট চাইট এতিয়া জ্বলাইছোঁ আৰু এই ডোখৰ হাত জ্বলিলে। আচলতে বেছি উস্তাদি মাৰিলে হয় বাৰু।
আৰু এই গোটেই এতিয়া লাইট চাইট জ্বলাই দিছোঁ আৰু এতিয়া তো এতিয়া বাহিৰতো দেখামগৈ আপোনালোকক কেনেকৈ আমাৰ গাঁওখন পোহৰ কৰি থৈছে আৰু তো ভিডিঅ'টো চাই থাকক লাষ্টৰলৈকে আৰু এইবিলাক খাই আছে দেখিছে আৰু যি টি এতিয়া পৰা অলপ মম চম জ্বলাই দিছোঁ আৰু এইফালে এতিয়া চাকি আনিব গৈছে মায়ে তো এইফালে আমাৰ ঘৰটো এনেই অলপ লাইট চাইট লগাই দিছোঁ আৰু অলপমানকৈ আৰু এক পাক দেখাই দিছোঁ এইফালে চবতে জ্বলাইছে আৰু লাইট চাইটবোৰ অলপ এতিয়া তো গধূলি হৈছেহে আৰু জ্বলাব এতিয়া মানুহবোৰে আৰু তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে আৰু এতিয়া আমি আহিলোঁ মৰাণ হিন্দুজনক মেলা চাবলৈ কালী পূজা আৰু মেলা পূজা পূৰা মানুহ ভিৰ লাগি গৈছে আৰু কিন্তু মানুহ পূৰা হয় সেইকাৰণে এবাৰ আমি আহিলোঁ আগতে অহা নাই দুবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ ইয়ালৈ Please take a